এইটো এটা ইমান গুৰুত্বপূৰ্ণ ৰাস্তা। এইটো ইয়াৰ সন্মুখতে এই ঢেকৰগড়া চিকিৎসালয়খন আছে। চিকিৎসালয়ৰ পৰা এইটো এটা লিংক ৰোড, এইটো এইফালে ধৰক বহুতখিনি মানুহে বাস কৰে। এইটো ৰাস্তাটো কণ্ডিশ্যনটো যিটো হৈছে, এই কণ্ডিশ্যনত এতিয়া মানে গাড়ী লৈ আহিবলৈও মানে দিগদাৰ, মটৰচাইকেল লৈ আহিবলৈও দিগদাৰ, খোজকাঢ়িবলৈও দিগদাৰ। গতিকে ইয়াত এনেকৈ দ গাঁতবিলাক হৈ আছে। আজি দেখিছোঁ যে আজি কিমান বছৰৰ পৰা ইয়াত গাঁতবিলাক হৈ আছে। কিন্তু এই গাঁত বহুত ডাঙৰ গাঁত, বহুত ডাঙৰ গাঁত, এই পুখুৰীৰ নিচিনা গাঁত। এই গাঁতখিনি যদি সোনকালে যদি ঠিক নকৰেতো এই ৰাস্তাটো মানে অহা যোৱা কৰাৰ হেৰি হ'ব, একেবাৰে অসুবিধা হ'ব। এইকণলৈকে ঠিকে আছে, ইয়াত মাত্ৰ চেণ্ট গ্ৰেভেল দুগল যদি পেলাই দিয়ে, ৰাজনৈতিকভাৱেও এইখিনি অঞ্চল বহুত সক্ৰিয় বুলি ভাবোঁ। কিন্তু তথাপিতো যে কোনো ধৰণৰ খা খবৰ নাই। ভোটৰ সময়ত আহি পেলাই সকলোৱে হেৰি কৰে। এতিয়া এইটো ৰাস্তাই নহয়, আপুনি মালোৱালিটো দেখিব, মালোৱালিটো যিটো কণ্ডিশ্যন হৈছে, আমি যিদৰে যাতায়াত কৰি আছোঁ, এইটো মানে বুজাব নোৱাৰি। তাৰমানে একেবাৰে অসুবিধা হৈছে অহা যোৱা কৰাৰ কাৰণে। আৰু এইটো একচুৱেলি মানে কি, প্ৰথমতে এইটো বিধানসভা দেৰগাঁও বিধানসভা সমষ্টি আছিলে, এতিয়া বৰ্তমান টিয়ক সমষ্টি কৈছে। লৈ কথা নাই, দেৰগাঁও বিধানসভাৰ বিধায়কগৰাকীৰ কথাটো চবেই জানেই। ভৱেন বৰালীটোতো কামেই নাই, এইটো মানুহৰ বহুত কাম নাই। গতিকে এইবাৰ নতুনকৈ কোন আহে তথাপি চাব লাগিব। তোমালোকে এইটো চব আৰু আশাতে বন্দী আৰু। গতিকে আশা কৰি থাকিলেই আমি আশা কৰি থাকিম আৰু যদি ৰাস্তাটো ভাল হয় ভালেই হওক। আজি তুমি এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ই বনাইছা। গতিকে এই ৰাস্তাটোৰ যাতে তুমি যিটো কণ্ডিশ্যন আজি দেখি পেলাই আগবাঢ়ি আহিলা, এইবিলাক সামাজিক মাধ্যমত প্ৰচাৰ হ'ব লাগে। সেইটোৱে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগে। ভিডিঅ'টো শ্বেয়াৰ কৰিবতো লাগেই, আৰু তাৰ ওপৰঞ্চি মানুহবিলাকো সজাগ হ'ব লাগিব। সেইটোৱে, আৰু এই অঞ্চলৰ মানুহ সজাগ হৈ পেলাই যদি তেওঁলোকে যদি পলিটিকেলি হেঁচা দিব পাৰে। আৰু ইয়াত দেখিলোঁ যে বহুতখিনি মানে কষ্টৰ অন্তত দুই এটা ৰাস্তা বনিছে বাৰু, বনিছে বাৰু। এইটো এটা গুৰুত্বপূৰ্ণ। এইটো একচুৱেলি মানে কি, যোৰহাটৰ পৰা 6 কিলোমিটাৰহে হয়, বেছি টাউনৰ পৰা বেছি দূৰ নহয়, বেছি দূৰ নহয়, 5 কিলোমিটাৰ ইমান দূৰ। আৰু এইটো ৰাস্তাত 20খন গাঁৱৰ মানুহ অহা যোৱা কৰে, লগত স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু ইপিনে যায় অহা যোৱা কৰে। আৰু এইটো ৰাস্তা আপোনালোকে চাওক, কিন্তু মই দেখাইছোঁ আকৌ ৰাস্তাটো তুমি দেখুৱাই দিবা। ৰাস্তাটো মই দেখাইছোঁ। এনেকুৱা কৰা যাতে ইয়াতো কোনো বিধায়কৰ কামেই নাই, এমপি কাম নাই। এমপি যিজন সেইজন পাকিস্তানৰ সৈতে লিংক থকা এমপি, চবেই জানেই। গতিকে বিধায়কো সেইটো, বিধায়কো ইফালে পাক মাৰিলে জানো আজিলৈকে? নাই, এপাকো নাই। ভোটৰ সময়ততো মানুহৰ ঘৰত এনেকৈ আহি যাব, সেইটোতো নিয়মেই আৰু এই পলিটিকেল লিডাৰবিলাকৰ ভোটৰ সময়। আৰু এই ৰাস্তাটোতো এতিয়াৰ পৰা নাই, এইটো প্ৰথমতে কংগ্ৰেছৰ দিনৰ পৰাই সেইটো ৰাস্তাটো এনেকৈ আছে। আৰু এইটো কাম কৰিবলৈ আহে, জব কাৰ্ডৰ কাম অকণমান কাম কৰিব, বেছি ডিষ্টেঞ্চ নহয়। দেখিছোঁ এই চেণ্ট গ্ৰেভেল পেলাইছে, কিবা এটা হ'লেও ঠিক হৈ আছে। কিন্তু এইখিনি জেগা অকণমান জেগাৰ কাৰণে এই পথটো মানে নিৰ্মাণ হয়। হ'ব। এইটো ৰাস্তাত মানুহ বহুত বোকা। এই ৰাস্তাটো মই আপোনালোকক দেখাই আছোঁ। আৰু এগৰাকী স্থানীয় বাইদেউক মই লগ পাইছোঁ, মই আপোনালোকৰ লগত কথা পাতিম। আৰু স্থানীয় বাইদেউগৰাকীৰ লগত বাইদেৱে সাজি কাচি ক'ৰবাত গৈছিলে, আৰু মই তেখেতক লগ কি ক'ব আপুনি আৰু কি ক'ব? হয়, আৰু আপুনি কি জনাব, কি অনুৰোধ কৰিব? অলপ সোনকালে ভাল হ'লে আমি ভাল পাওঁ, কাৰণ আমাৰ এইটো ৰাস্তা দি ল'ৰা ছোৱালীৰ কাৰণে স্কুল কলেজ যাবই লাগিব, আৰু স্কুল কলেজ যাবলৈ বোকাই পানীয়ে দিগদাৰ হয়। তাৰবাবে এই ৰাস্তাটো যদি অলপ উন্নত হয় ভাল পাওঁ। সেইটোৱে, ঠিক আছে, ভাল আপোনাৰ লগত কথা ভাল লাগিলে। বাইদেউগৰাকী ভাষ্যটো আপোনালোকে নিশ্চয় বাইদেউগৰাকী অনুৰোধ কৰিছে যে এই ৰাস্তাটো যিবিলাক দ গাঁত হৈছে, এই গাঁতবিলাকত কমচে কম একো নেপেলালেও অলপমান বালি দি ফিল আপ কৰি দিবলৈ কৈছে। যেনে বাইদেউ যেনেকৈ মেখেলা দাঙি আহিছে, তেনেকুৱা ধৰণৰ অৱস্থা নহয় যাতে। আজিলৈ আহিছোঁ, বাই।